1 নম্বৰ প্ৰশ্ন জয় জৱান জয় কিষাণৰ শ্লোগান কোনে দিছে ইয়াত দিয়া আছে অপচন এ লাল বাহাদুৰ শাস্ত্ৰী অপচন বি বংকিম চ্যাটাৰ্জী অপচন সি সুভাষ চন্দ্ৰ বোস অপচন ডি ৰবীন্দ্ৰনাথ টেগোৰ ৰাইট এনসার অপচন এ লাল বাহাদুৰ শাস্ত্ৰী নেক্সট কুৱেশ্যন ভাৰতৰ সংবিধানত কিমানটা ভাষা আছে ইয়াত দিয়া আছে অপচন এ 20টা অপচন বি 24টা অপচন সি 22টা অপচন ডি 27টা রাইট এনসার অপচন সি 22টা 3 নম্বৰ প্ৰশ্ন ভাৰতৰ আটাইতকৈ ডাঙৰ আৰক্ষীৰ পদটো কি ইয়াত দিয়া আছে অপচন এ IPS অপচন বি DGP অপচন সি ISC অপচন ডি DC রাইট এনসার অপচন বি DGP মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় নোট কৰি ল'ব এইবোৰ প্ৰশ্ন এক্সামত অহাৰ খুবেই চান্স থাকে গতিকে আপোনালোকে এইবোৰ প্ৰশ্ন নোট কৰি ল'ব নেক্সট প্ৰশ্ন অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াত দিয়া আছে অপচন এ তেজপুৰ অপচন বি উলুবাৰী অপচন সি শোণিতপুৰ অপচন ডি গুৱাহাটী রাইট এনসার অপচন বি উলুবাৰী 5 নম্বৰ প্ৰশ্ন অসম আৰক্ষীৰ কিমানটা ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়ন আছে ইয়াত দিয়া আছে অপচন এ 20টা অপচন বি 9টা অপচন সি 12টা অপচন ডি 15টা রাইট এনসার অপচন বি 9টা 6 নম্বৰ প্ৰশ্ন অসমত কিমানটা পুলিচ ৰেঞ্জ আছে ইয়াত দিয়া আছে অপচন এ 7টা অপচন বি 10টা অপচন সি 12টা অপচন ডি 17টা ইয়াৰ রাইট এনসার হল অপচন এ 7টা 7 নম্বৰ প্ৰশ্ন অসম পুলিচৰ কামাণ্ডো বেটেলিয়ন কেতিয়া গঠন হৈছিল ইয়াত দিয়া আছে অপচন এ 1996 অপচন বি 1986 অপচন সি 1976 অপচন ডি 1966 ইয়াৰ রাইট এনসার অপচন এ 1996 স্বাধীনতাৰ সময়ত অসম পুলিচৰ সংখ্যা কিমান আছিল ইয়াত দিয়া আছে অপচন এ 7,000 অপচন বি 8,000 অপচন সি 9,000 অপচন ডি 11,000 রাইট এনসার অপচন বি 8,000 9 নম্বৰ প্ৰশ্ন কেঁচা আমত কোনটো ভিটামিন থাকে ইয়াত দিয়া আছে অপচন এ ভিটামিন সি অপচন বি ভিটামিন এ অপচন সি ভিটামিন ডি অপচন ডি ভিটামিন এফ রাইট এনসার অপচন এ ভিটামিন সি 10 নম্বৰ প্ৰশ্ন গাখীৰত কোনটো ভিটামিন থাকে ইয়াত দিয়া আছে অপচন এ ভিটামিন সি অপচন বি ভিটামিন ই অপচন সি ভিটামিন বি অপচন ডি ভিটামিন এ রাইট এনসার অপচন এ ভিটামিন সি